সমগ্ৰ BTCৰ লগতে অসমবাসী ৰাইজক আমি ঈদ উল ফিতৰৰ শুভেচ্ছা জনাইছোঁ। আমি BPF দলত অহাৰ বহুকেইটা কাৰণ আছে। BPF দলৰ সন্মানীয় সভাপতি মাননীয় হাগ্ৰামা মহিলাৰ সবল নেতৃত্ব আৰু তামুলপুৰ জিলা BPFৰ লগতে গৈবাৰী ব্লক BPFৰ বিষয়ববীয়াৰ সবল নেতৃত্বৰ কাৰণে আমি BPF দলত আকৃষ্ট হৈ আজি BPF দলত যোগদান কৰিছোঁ দলে বলে। আমি গৈবাৰী ব্লকৰ বটিয়ামাৰী VCDCৰ more than 100 মেম্বৰে আজি যোগদান কৰিছোঁ। আমি আগতে UPPLৰ শুভাকাংক্ষী আছিলোঁ, যিহেতু এতিয়া আমাৰ BTC কাউন্সিল BPFৰ সবল নেতৃত্বত বিভিন্ন জাতি জনগোষ্ঠীৰ সমিল মিলৰ সহায়তে আমাৰ BTC গভৰ্ণমেণ্টে চলি আছে সুন্দৰকৈ, সেইকাৰণে আমি BPF দলৰ প্ৰতি আকৃষ্ট হৈ BPF দলত যোগদান কৰিছোঁ। অন্য দল এৰা বুলি কোৱাৰ লগে লগে যিয়ে নহওক আমি তামোলপুৰবাসী হিচাপে আমাৰ ইয়াতে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হিচাপত আছিলে, সেই হিচাপত আমিতো BPFতে আছিলোঁ আগতে। তথাপিও তেখেতক চিফ হিচাপে তেখেতে আমাক অনুৰোধ জনোৱাত আমি আমাৰ BPF দলত নেতা কৰ্মীবিলাক ভাল নেতাবিলাক এটা সময়ত গুচি গৈছিলে, সেই হিচাপতে আমি মানে আলাই আথানি হৈ গৈছিলোঁ। তাৰে পিছত এতিয়া আকৌ গোটেই মাখা দেখা পাই ভাল লাগিল, চব বন্ধুবৰ্গবিলাকক পাই ভাল লাগিল আৰু আমি আগৰ নিচিনাকৈ BPF দলক শক্তিশালী কৰিম বুলি চবেই ওলাই আহিছোঁ। আৰু আগন্তুক দিনত আমাৰ তামোলপুৰ সমষ্টিক আমি আগৰ BPFৰ যেনেকুৱা দপদপনি আছিল, আমাৰ যেনেকুৱা সুস্থ মগজেৰে আমাৰ কামবিলাক চলি আছিল, হাই কাজিয়া নাছিল, মিলা প্ৰীতি আছিল, সেই মিলা প্ৰীতিটো আকৌ অহাৰ কাৰণে আমি BPF দলত আকৌ যোগদান কৰিছোঁ। বহুত আৰু মানে বাগা নেতা আহি আছে, আপোনালোকে পৰ্যায়ক্ৰমে দেখা পাই থাকিব।